আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে নিম্নলিখিত মিঠাপুৰ সৌৰশক্তি প্ৰকল্পৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটি হৈছে অপচন বি। ভাৰতৰ গুজৰাট ৰাজ্যত মিঠাপুৰ সৌৰশক্তি প্ৰকল্প অৱস্থিত। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে মানক সময় অঞ্চল অনুসৰি পৃথিৱীক কিমানটা খণ্ডত বিভক্ত কৰা হৈছে? ইয়াৰ উত্তৰটি হৈছে অপচন এ। মুঠ ২৪টা খণ্ডত মানক সময় অঞ্চল অনুসৰি পৃথিৱীক বিভক্ত কৰা হৈছে। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে নিম্নলিখিত কোনখন মহাদেশত তুন্দ্ৰা জলবায়ু পোৱা নাযায়? ইয়াৰ উত্তৰটি হৈছে অপচন এ। অষ্ট্ৰেলিয়া মহাদেশত তুন্দ্ৰা জলবায়ু পোৱা নাযায়। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে নিম্নলিখিত কোনখন দেশত ২০২২ ফিফা ৱৰ্ল্ড কাপ আয়োজন কৰা হৈছে? ইয়াৰ উত্তৰটি হৈছে অপচন বি। কাটাৰ দেশত ২০২২ বৰ্ষৰ ফিফা ৱৰ্ল্ড কাপ আয়োজন কৰা হৈছে। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে ৭ এপ্ৰিল তাৰিখে নিম্নলিখিত তলৰ কোনটো দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰটি হৈছে অপচন চি। বিশ্বৰ স্বাস্থ্য দিৱস হিচাপে প্ৰতি বছৰৰ ৭ এপ্ৰিল তাৰিখে পালন কৰা হয়। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে বিশ্বৰ কোনখন দেশৰ সৰ্বাধিক ইউৰেনিয়াম উৎপাদন কৰা হয়? ইয়াৰ উত্তৰটি হৈছে অপচন এ। কাজাখস্তান দেশত বিশ্বৰ ভিতৰতে সৰ্বাধিক ইউৰেনিয়াম উৎপাদন কৰা হয়। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে কাৰ শাসনকালত ভাৰতত প্ৰথম লোকপিয়ল কৰা হৈছিল? ইয়াৰ উত্তৰটি হৈছে অপচন ডি। লৰ্ড মেয়ৰ শাসনকালত ভাৰতত প্ৰথমটো লোকপিয়ল কৰা হৈছিল। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে পদুম কুঁৱৰীৰ কোনজন অসমীয়া সাহিত্যিকৰ একমাত্ৰ উপন্যাস? ইয়াৰ উত্তৰটি হৈছে অপচন ডি। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে নিম্নলিখিত কোনখন চহৰক সদৰ নগৰী বুলি কোৱা হয়? ইয়াৰ উত্তৰটি হৈছে অপচন চি। ৰাজস্থান ৰাজ্যৰ উদয়পুৰ চহৰক সদৰ নগৰী বুলি কোৱা হয়। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে চাইলেম নৃত্য উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াৰ উত্তৰটি হৈছে অপচন বি। উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম ৰাজ্যৰ লগত চাইলাম নৃত্য জড়িত। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে ইউৰোপ মহাদেশৰ কোন দেশত মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰ উত্তৰটি হৈছে অপচন এ। তুৰ্কী দেশ হৈছে ইউৰোপ মহাদেশৰ আটাইতকৈ বেছি মুছলিম সম্প্ৰদায় থকা দেশ। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে পাতাল ভৈৰৱী গঙাচিলনী পাখি উপন্যাসৰ লিখক কোন? ইয়াৰ উত্তৰটি হৈছে অপচন ডি। সাহিত্যিক লক্ষীনন্দন বৰা হৈছে পাতাল ভৈৰৱী আৰু গঙাচিলনী পাখি উপন্যাসখনৰ লিখক। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে সংবিধানৰ অনুচ্ছেদ ৩৭১ দি ভাৰতৰ কোনখন ৰাজ্যক বিশেষ মৰ্যাদা দিয়া হৈছে? ইয়াৰ উত্তৰটি হৈছে অন্ধ্ৰ প্ৰদেশক অনুচ্ছেদ ৩৭১ দি অনুসৰি বিশেষ মৰ্যাদা দিয়া হৈছে। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে কিমান চনত কাবাডী খেলক প্ৰথম অলিম্পিকত অন্তৰ্গত কৰা হৈছিল? ইয়াৰ উত্তৰটি হৈছে অপচন বি। ১৯৩৬ চনত অলিম্পিক খেলত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ নেক্সট প্ৰশ্নটি হৈছে কাৰকোম দাৰ নিম্নলিখিত কোন দুখন দেশৰ মাজত অৱস্থিত? ইয়াৰ উত্তৰটি হৈছে ভাৰত চীন দেশৰ মাজত